যদি আপোনালোকে ইটাৰ ৱালখন লগাওঁতে 1 লাখ টকা খৰচ হয়, ৰেডিমেড বাউণ্ডাৰী ৱাল এখন লগাই 50,000ত খৰচ হ'ব, মানে আধাতকে আধা খৰচত ৰেডিমেড বাউণ্ডাৰী ৱাল লগাবলৈ পাৰিব। বেলেগ ধৰণৰ দেখিলো, বহুতে তলত আপোনাৰ বিম দিয়ে, আপোনালোকে ডাঙৰ ডাঙৰ পাথৰ ব্যৱহাৰ কৰিছে। ইয়াৰ উদ্দেশ্যটো কি? কেনেদৰে ফিটিং কৰে চাওক, খুব কম সময়তে ঘৰৰ বাউণ্ডাৰী মাৰিবলৈ পাৰিব। ৰেডিমেড ৱালত যোনটো খৰচ হয় তাতকে আধা খৰচত ফেন্সিং ৱাল লগাবলৈ পাৰিব। যদি আপোনালোকৰ বাজেটটো অলপ কম, ৰেডিমেড ৱাল লগাবলৈ মোৰ হাতত ইমানখিনি টকা নাই, তেনেহলে আপোনালোকে ফেন্সিঙতো যাব পাৰে, ফেন্সিঙৰ অপচনো আছে। মাটি টুকুৰাৰ ওনাৰেও কৈছে আধাতকে আধা খৰচত লগাবলৈ পাৰিব। 10 বিঘা মাটিত যদি এখন ইটাৰ ৱাল লগালেহেঁতেন মিনিমাম 18 লাখ টকা পৰ্যন্ত খৰচ হ'লহেঁতেন। এতিয়া ৰেডিমেড যোনখন বাউণ্ডাৰী ৱাল লগাইছে, সময়ো খুব কম লাগে, 7 লাখ টকাতে এই কামখিনি হৈ গৈছে। যদি সময় বচাওঁ বুলি ভাবিছে, টকা বচাওঁ বুলি ভাবিছে, ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনিও লগাবলৈ পাৰিব। ৰেডিমেড বাউণ্ডাৰী ৱাল যদি আপোনালোকে ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে, তেনেহলে আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাবলৈ পাৰিব। যদি আপোনালোকে এখন চিমেণ্টৰ ইটাৰ ৱাল লগাবলৈ যায়, তেনেহলে বহুত টকা খৰচ হয়। যদি আপোনালোকে বাঁহেদি এখন চেকুৰা বা তাঁতি দিয়ে, 1 বছৰ 2 বছৰ মূৰে মূৰে সলাই থাকিব লাগে। ইনভেষ্টমেণ্টৰ ওপৰত ইনভেষ্টমেণ্ট আপোনালোকে কৰি থাকিব লাগে। যদি আপোনালোকে এখন চিমেণ্টৰ ইটাৰ ৱাল লগায়, তেনেহলে আজিকালি আপোনালোকে সকলোৱে জানে এটা ইটাৰ দাম 13 টকা 14 টকা পৰ্যন্ত। মিস্ত্ৰী খৰচ আছেই, লগতে ইটা চিমেণ্টৰ দাম কিমান আপোনালোকে সকলোৱে জানেই। এনেধৰণৰ যদি এখন ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকে লগাওঁ বুলি ভাবিছে, কিমান মান টকা খৰচ হ'ব? আধাতকে আধা খৰচত আপোনালোকে আপোনালোকৰ ঘৰৰ বাউণ্ডাৰীটো মাৰিবলৈ পাৰিব। ৰেডিমেড বাউণ্ডাৰী ৱাল লগোৱা স্বত্বাধিকাৰী দাদা মোৰ লগতে আছে। নমস্কাৰ দাদা। নমস্কাৰ। কোনোবাই যদি ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবে, এখন যদি চিমেণ্টৰ ইটাৰ ৱাল লগায়, খৰচটো বহুত বেছি হয়। কোনোবাই যদি এখন বাঁহেদি এখন চেকুৰা বা তাঁতি দিওঁ বুলি ভাবে, 1 বছৰ 2 বছৰ মূৰে মূৰে সলাই থাকিব লাগে, যিহেতু বাঁহটো পচি যায়। ৰেডিমেড যদি এখন কোনোবাই বাউণ্ডাৰী মাৰো বুলি ভাবিছে, সেই ইটাৰ ৱালতকে ইয়াৰ খৰচটো কিমান হয়? এতিয়া ধৰক আপুনি যেটো পইচা মিস্ত্ৰীক দিব লাগে, মিস্ত্ৰীক পইচা যেটো হয়, এটো দি আমাৰ এটো ৱাল আপোনাৰ ফিল আপ হৈ যাব, ফিনিশিং হৈ যাব। এনে ফৰ এক্সাম্পল এটা কথা সুধো, এখন ইটাৰ ৱাল 1 লাখ টকা খৰচ হয়, ৰেডিমেড ৱালত কিমান টকা খৰচ হ'ব? এটো যদি ইটাৰ ধৰক আপুনি 1 লাখ টকা যায়, তেনেহলে এটো আমাৰ ৰেডিমেড 50% হৈ যাব, 50,000 মানে 50,000 টকাত হৈ যাব। যদি আপোনালোকে ইটাৰ ৱালখন লগাওতে 1 লাখ টকা খৰচ হয়, তেনেহলে যদি আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল এখন লগায় 50,000ত খৰচ হ'ব, মানে আধাতকে আধা খৰচত ৰেডিমেড বাউণ্ডাৰী ৱাল লগাবলৈ পাৰিব। এখন ইটাৰ ৱাল যদি লগাবলৈ যায়, সময়টো বহুত বেছি লাগে আৰু ধৰক বহুত মানে প্ৰবলেম হয়, আৰু এটো ধৰক আমাৰ ফটককে মানে হৈ যায়। আপোনালোকে অৰ্ডাৰ কৰিলে আমি 2 দিনৰ ভিতৰত কৰি দিব পাৰিম, মানে 2-3 দিনৰ ভিতৰতে হৈ যায়। 3 দিনৰ ভিতৰত আমি মেকআপ কৰি দিম। মিস্ত্ৰীক খোৱা বোৱা বহুত খৰচ হৈ যায়গে। এটো মালিকক দিব নালাগে, এটো সব আমাৰে, মানে খোৱা বোৱা সকলো দায়িত্ব আপোনালোকৰ। মানে 1 বিঘা মাটিত যদি কোনোবাই ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবে, মেক্সিমাম কিমান সময় লাগে? 1 বিঘা মাটি 4 দিনৰ ভিতৰত আমি মেকআপ কৰি দিম। 4 দিন? হয়। বাপৰে, মাত্ৰ 4 দিন সময় লাগে 1 বিঘা মাটিত যদি আপোনালোকে ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে। দাদা আপোনালোকে তলত বিম দিয়ে নে বাৰু? এটো ধৰক বিমো দিও আমি। আচ্ছা। এটো ধৰক মালিকে যদি কয় বিম দিব লাগে, তেনেহলে আমি বিম দিও, নহলে আমি নরমাল সিস্টেম মাটিত বহাই দিম। বেলেগ ধৰণৰ দেখিলো, বহুতে তলত আপোনাৰ বিম দিয়ে, আপোনালোকে ডাঙৰ ডাঙৰ পাথৰ ব্যৱহাৰ কৰিছে। ইয়াৰ উদ্দেশ্যটো কি? এটো মালিকে দিছে, মানে মালিকে দিছে। হয় হয়, এটো মজবুত হ'ব কাৰণে মালিকে দিছে মানে এটো। আচ্ছা, এনে কোনোবাই যদি এনে ধৰণৰ লগাও বুলি ভাবে পাৰিবনে? পাৰিব। একচুৱেলি মানুহবিলাকে সকলোৱে তলত বিম ব্যৱহাৰ কৰে, তেতিয়া ৱালখন বেছি গপচ হয়। ঘৰৰ মালিকে এনেদৰে ডাঙৰ ডাঙৰ পাথৰ দিছে, ইয়াতো গপচ হ'ব। গপচ হ'বৰ কাৰণে দিছে মানে এটো। আৰু পোষ্ট কিমান দিয়ে আপোনালোকে? সাইজ 7 ফুট আছে। 7 ফুট আছে। সাইজটো হৈছে 7 ফুট। আৰু বেলেগে যদি লগাই 7 ফুটে দিব নে কম দিব? না, এতিয়া ধৰক 5 ফুটিও আছে, 8 ফুটিও আছে। এতিয়া কোনে যেটো ইউজ কৰিব পাৰে হেটি মানে আমি দিও। 5 ফুটি আৰু 7 ফুটিৰ মাজত ডিফাৰেন্সটো কি? ঘৰত যদি আপুনি বাউণ্ডাৰী ৱাল মাৰি বুলি কয় ঘৰত, তেনেহলে মানে নরমাল সিস্টেম 5 ফুটি দি দিও আমি ঘৰত। আচ্ছা। আৰু যদি এইবিলাক পতৰত হয়, তেনেহলে মানে 8 ফুটি দি দিও। কিবা ৰাস্তাটো কটাকে মাটিটো ডাউন থাকে, এটো মানে ৰাস্তাটো মিলি যাব কাৰণে। মানে হাইটটো অলপ বেছি হলে প্ৰাইসটো অলপ বেছি হ'ব, আৰু অলপ কমি গলে প্ৰাইসটো অলপ কমি যাব। কেইবাটাও ভিডিও বনাইছো ৰেডিমেড বাউণ্ডাৰী ৱালৰ। বহুতে কয় যে ৱালৰ যোনটো টিকনেস হয়, টিকনেসটো কম থাকে, কিছুমানে কয় বেছি থাকে, লাট মাৰি দিলে বোলে ভাঙি যায়। এটো কিমান দূৰ সঁচা? এটো ধৰক আপুনি ধৰক এতিয়া ইটা দি 3 ইঞ্চি ইটা দি মাৰিলে, কিবা এটি দি মাৰিলে হেতু ভাঙি যাব, কিন্তু আমাৰ এটো ভাঙি না যায়। টুকুৰা হৈ না যায়, কিন্তু ফাটি যাব, টুকুৰা হৈ না যায়। যেতিয়া কিবা এটা এক্সিডেন্ট হৈছে, ধৰক আমাক মাতিলে আমি আকৌ এটো রিপেয়ারিং কৰি দিম। আচ্ছা, এটো কোনো কথা নাই, রিপেয়ারিং কৰি দিব। রিপেয়ারিং কৰি। মানে ওয়ারেন্টি গ্যারান্টি কিবা দিয়ে নেকি বাৰু? আমি 20 বছৰৰ গ্যারান্টি দিছো। 20 বছৰ? হয়। 20 বছৰলৈ একো নহয়? নাই, একো নহয়। আচ্ছা, তেখেতসকলে 20 বছৰ গ্যাৰান্টি দিছে। যদি আপোনালোকে ঘৰৰ বাউণ্ডাৰী মাৰে, তেনেহলে 20 বছৰলৈ কোনো ধৰণৰ চিন্তা নহয়, কোনো ফাটি না যায়। কি ব্যৱহাৰ কৰিছে ৰ মেটেৰিয়েলছ? সিমেন্ট আছে, বালি আছে। সিমেন্ট আছে, বালি আছে। এনে কিমান ফুট ফুটে আপোনালোকে? এটো আমি 2 ফুট ফুটো মাটিৰ তলত। মাটিৰ তলত 2 ফুট 6 ইঞ্চি ঢালাই থাকে। আচ্ছা, মানে 6 ইঞ্চি ঢালাই থাকে। হয়। আচ্ছা, 2 ফুট ফুটে। হয়। এতিয়া অসমৰ এই ভিডিওটো বহুত জায়গাত চাই আছে। অসমত আপোনালোকে যাবনে? অসমতে আমি যাম। অসমত যাব, মানে নামনি অসমৰ পৰা উজনি অসমলৈকে? হয়। আচ্ছা, নামনি অসমৰ পৰা উজনি অসমলৈকে তেখেতসকল যাব। আৰু আপোনালোকে যদি ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবি আছে, তেনেহলে স্ক্ৰিনত নাম্বাৰ দিয়া হৈছে,
অতি সোনকালে যোগাযোগ কৰক আৰু এই মাটি টুকুৰাৰ স্বত্বাধিকাৰী আছে তেখেতেনো ইটাৰ ৱাল নলগাই এনে ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল কিয় লগালে মাটি টুকুৰাৰ স্বত্বাধিকাৰী অৰ্থাৎ ওনাৰ মোৰ লগতে আছে আপোনাৰ মাটি টুকুৰা কিমান আছে 10 বিঘা মাটি আছে প্ৰায় 10 বিঘা মাটি আছে তেখেতৰ টোটেল 10 বিঘা মাটি আছে চাওক গোটেইখিনি দেখাই দিয়া বা কেমেৰাটো ঘূৰাই এই সকলোখিনি হৈছে তেখেতৰ মাটি আৰু এই মাটি টুকুৰাত তেখেতে বাউণ্ডাৰী ৱাল মাৰি আছে আৰু আপোনালোকে দেখিবলৈ পাৰিছে এয়া হৈছে ইটাৰ ৱাল তেখেতে প্ৰথমতে এনেদৰে ইটাৰ ৱাল লগাইছিলে দেখিছে ইটাৰ ৱাল বৰ্তমান লাগি আছে দাদা প্ৰথমতে মই আপোনাক কোৱেশ্চনটো কৰো এই ইটাৰ ৱাল লগাওঁতে কিমান মান টকা খৰচ হ'ল আপোনাৰ এইটো পৰা মই 3 লাখ টকা মান গুছি গ'ল এখিনি 3 লাখ 3.5 লাখ এখনৰ পৰা এখনলৈ মাৰোতে 3 লাখ টকা 3 লাখ টকা গুছি গ'ল মিস্ত্ৰী লৈ ইটাৰ দি দাম আপোনাৰ 14 টকা কি ইটা আনিছো সব বস্তু এবিনি খৰচা মই নিজে দিব লাগে সেইটো কাৰণে চিন্তা কৰি চালো না ৰেডিমেড অলটো মই মাৰি দিও আচ্ছা তাৰ পিছত মানে তেখেতে প্ৰথমে ইটাৰ ৱাল লগাইছিলে 3 লাখ টকা খৰচ হৈছে এইখিনিৰ পৰা মাত্ৰ সেইখিনি লৈকে আজিকালি মিস্ত্ৰী দাম বহুত বেছি লগতে এটা ইটাৰ দাম 13 টকা 14 টকা সিমেন্টটো আছে গতিকে আপোনাৰ 3 লাখ টকা খৰচ হ'ল আপোনাৰ মনত কোৰ পৰা আহিল যে মই ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰো মই মানে এইখিনিৰ পৰা ভাবিছো এটা আইডিয়া কৰিছো বুলি ইয়াৰ পৰা যে এইখিনি লৈকে মাৰি দিলে এনেকা ঘূৰাই মাৰি দিলে আপোনাৰ পৰা 400 ফুট মান হ'ব আচ্ছা 400 ফুট হ'ব কি 500 ফুট হ'ব তেনেকা এটা আইডিয়া 500 ফুট ধৰ হ'ব 500 ফুট হলে তেতিয়া 500 ফুটত মোৰ মানে 7 লাখ 7.5 লাখ টকা হৈ যায় আচ্ছা আৰু ইটাত মাৰিলে আমাৰ কমসে কম 9 লাখ টকা মান গুছি যায় দেখি আছে বাপ ৰে বাপ বহুত টকা ডিফাৰেন্স ন আপোনাৰ যে 10 বিঘা মাটি আছে এই 10 বিঘা মাটিত যদি ইটাৰ ৱালখন লগোৱা হেতেন কিমান মান টকা খৰচ হ'ল হেতেন প্ৰায় 18 লাখ টকা মান গুছি বাপ ৰে বাপ 18 লাখ টকা খৰচ হ'ল হেতেন যদি তেখেতে ইটাৰ ৱাল মাৰিলে হেতেন সিমেন্টৰ ইটাৰ ৱাল লগোৱা হেতেন 18 লাখ টকা পৰ্যন্ত খৰচ হ'ল হেতেন এতিয়া এটা এস্টিমেটেডটো আপুনি কক এই 10 বিঘা মাটিত যদি কোনোবাই ৱাল মাৰো বুলি ভাবে বা আপুনি মাৰিছে কিমান মান টকা খৰচ হ'ব আপোনাৰ হিচাপত 7 লাখ টকা হৈ যাব 7 লাখ টকা 7 লাখ টকা ৰেডিমেড ৱালখন হৈ যাব বাপ ৰে বাপ 10 বিঘা মাটিত 7 লাখ টকা খৰচ হ'ব আৰু যদি তেখেতে ইটাৰ ৱাল মাৰিলে হেতেন তেনেহলে 18 লাখ টকা পৰ্যন্ত খৰচ হ'লহেতেন কিমান টকা ডিফাৰেন্স নিজে ক্যালকুলেট কৰি চাওক মানে আধা আধি খৰচা কম আছে আৰু মই যেনেকৈ দেখা পাইছো কামটো ভাল বেয়া নহয় ভাল কামেই হয় আচ্ছা আচ্ছা মোৰ কামে ভালেই পাইছো কামটো মানে কাম আপুনি ভাল পাইছে আৰু ভাল পাইছো ডিজাইনও আছে ডিজাইনটো ভাল লাগিছে চাই আচ্ছা আৰু অলৰেডি যিমান খৰচা আছে সব তেহতৰ খৰচা মোৰ একো খৰচা নাই মই খালি পইচা দিব লাগে খোৱা বোৱা একো খৰচাই নাই খোৱা বোৱা একো দায়িত্ব নাই আপোনাৰ একো দায়িত্ব নাই মোৰ খালি মই পইচাটোহে দিব লাগে জাস্ট আপুনি পইচা দিছে তেখেতসকলে কম দিন এটা লগাই দিছে 10 বিঘা মাটিত যদি দাদাই আপুনি যদি এখন ইটাৰ ৱাল দিলেহেঁতেন কিমান সময় লাগে আৰু এই ৱাল লগালে কিমান সময় লাগিব এতিয়াতো এখন ধৰক আজি 3 দিন লৈকে তেখেতে কৰিছে আৰু 4-5 দিন মান কৰিলে মোৰ 10 দিনত চাগে ক্লিয়াৰ দিব তেখেতে আৰু 10 দিনত ক্লিয়াৰ দিব পাৰিব আৰু বাপৰে মই এইখিনি কৰোতে মোৰ 1 মাহ ওপৰত লাগি গৈছিল ইটাৰ ৱালখন মাৰোতে 1 মাহ লাগি এখনৰ পৰা এখন মাৰোতে 1 মাহ সময় লাগিছে এতিয়া 10 বিঘা যে তেখেতসকলে মাৰিব কিমান সময় লাগিব তেখেতসকলে কিমান সময় লাগিব বুলি কৈছে তাহাতে তো মোক 12 দিন সময় দিছে মাত্ৰ 12 দিন সময় দিছে কিন্তু 10 দিনতে হৈ যাব আজিকালি সকলো ব্যস্ততাৰ মাজত থাকে যিহেতু ব্যস্ততাৰ জীৱন সকলোৰে গতিকে যদি কম সময়ত আপোনালোকে বাউণ্ডাৰী মাৰো বুলি ভাবিছে তেনেহলে আপোনালোকে এটা অপচন আছে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাবলৈ লাগিব এই সকলো প্লেট দেখিছে বৰ্তমান প্লেটসমূহ ফিটিং কৰি আছে এয়া হৈছে টপ ডিজাইন এই সকলো দেখিছে আপোনালোকে বৰ্তমান তেখেতে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই আছে চাওক দেখিছে কেনেদৰে ফিটিং কৰে চাওক খুব কম সময়তে আপোনালোকে ঘৰৰ বাউণ্ডাৰী মাৰিবলৈ পাৰিব চাওক তলত বিম দিয়া নাই যে এনে ধৰণৰ শিল ব্যৱহাৰ কৰিছে কাৰণটো কি এইটো মানে আপোনাৰ পানী হয় বাৰিষা সিজনত সেইটো আপোনাৰ হেভি হ'বৰ কাৰণত মাৰি দিছো এইটো মোৰ এক্সট্ৰা খৰচা হৈছে এইটো তাহাতৰ খৰচা নহয় আচ্ছা আচ্ছা এইটো মই নিজে মাৰি দিছো বল্টাৰ দি মাৰি দিছো পথাৰৰ মাজত আছে তো কেতিয়াবা হালিলি যাবৰ কাৰণত তেনেকুৱা মই হেৰি 20 ইঞ্চিকে মাৰি দিছো গপচৰ কাৰণে গপচৰ কাৰণত 20 ইঞ্চিকে মাৰি দিছো আৰু কোনবাই যদি তেনেকুৱা দিব নোৱাৰে বুলি হেৰি না থাকে তেতিয়া এটা জেনাৰেল এটা বিম আছে জেনাৰেল বিমটো দি ল'ব পাৰে মোৰ মতত মানে মই তেনেকুৱা দি লৈছো আচ্ছা পানীৰ সিজন আহিলে আৰু ট্ৰেইন লাইনটো লগতে আছে সেইটো এনে সাৰ্ভিসটো কেনেকুৱা পাইছে তেখেতসকলৰ মই সাৰ্ভিসটো ভালেই পাইছো ভাল পাইছো ৰেসপন্সটো ভাল পাইছে তেখেতসকলৰ ভাল পাইছো সব ফালে মই ভাল পাইছো আপুনি যে বৰ্তমান 10 বিঘা মাটিত ৰেডিমেড বাউণ্ডাৰী ৱাল লগালে আচ্ছা অসমবাসী ৰাইজে যদি কোনোবাই লগাও বুলি ভাবে আপুনি এই ভিডিঅ'টোৰ যোগেদি কি বাৰ্তা দিব মই তো কম মই যেনেকৈ লগাইছো হয় তো সবক মই তেনেকৈ আহ্বান কৰো সবই লগাক মই যেনেকৈ ভাল পাইছো সবই তেনেকৈ ভাল পাব লাগে মোৰ মত আৰু কৰিব লাগে কামটো মই খৰচটো আধাতকে আধা কম হ'ব সেইটো কাৰণত কৰিলে ভাল হ'ব কাৰণ বেয়া নহয় বুলি মই ভাবো কাৰণ মই নিজৰ যদি বেয়া হলে মই নকৰিলো কিন্তু ভাল পাইছো কাৰণে মই কৰিছো ভাল পাইছে কাৰণে আপুনি কৰিছে স্ক্ৰিনত নম্বৰ দিয়া হৈছে এতিয়া যোগাযোগ কৰক ফোন কৰক তেখেতসকলে আপোনালোকৰ ঘৰত গৈ পেলাই ধুনীয়াকে লগাই দিব এতিয়া তেখেতসকলে কলে যে আমি ফেন্সিংৰ কাম কৰো আপোনালোকে ফেন্সিংৰ কাম কৰে নেকি জি আমি ফেন্সিংৰ কাম কৰো ফেন্সিংৰ কাম কৰে না আচ্ছা কোনোবাই যদি ফেন্সিং লগাব বুলি ভাবে লগাবলৈ পাৰিব হ্যাঁ পাৰিম এনে কাম ক'ত কৰিছে ফেন্সিংৰ এবিলাক কাম আমি জুৰহাট কৰিছো গোলাঘাট শিৱসাগৰ দেৰগাঁও আপাৰ আসামৰ পিনে কৰিছে হয় হয় আচ্ছা তেখেতসকলে বৰ্তমান আপাৰ আসামৰ পিনে ফেন্সিং ৱাল লগাইছে ফেন্সিং ৱাল যদি আপোনালোকে লগাও বুলি ভাবে
লগাবলৈ পাৰিব ৰেডিমেড ৱালতকে খৰচটো কিমান হয় ফেন্সিঙত কিন্তু ধৰক আধাতকে আধা হ'ব আৰু আচ্ছা আচ্ছা মানে ৰেডিমেড ৱালত যোনটো খৰচ হয় তাতকে আধা খৰচত ফেন্সিং ৱাল লগাবলৈ পাৰিব আচ্ছা ফেন্সিং ৱালৰ যদি আপোনালোকৰ বাজেটটো অলপ কম বোলে মই ঘৰৰ বাউণ্ডাৰীটো মাৰিম ৰেডিমেড ৱাল লগাবলৈ মোৰ হাতত ইমানখিনি টকা নাই তেনেহলে আপোনালোকে ফেন্সিঙতো যাব পাৰে ফেন্সিঙৰ অপচনো আছে সময় কিমান লাগে ফেন্সিঙত এদিনৰ ভিতৰত ধৰক 100 মিটাৰ আমি মাৰি দিব পাৰিম বা একদিনত 100 মিটাৰ হয় হয় আচ্ছা যদি আপোনালোকে ফেন্সিং ৱাল লগাই একদিনত 100 মিটাৰ পৰ্যন্ত ঘৰৰ বাউণ্ডাৰী মাৰিবলৈ পাৰিব তেখেতসকলে লগাই দিব গতিকে যদি ফেন্সিং ৱাল লগাম বুলি ভাবিছে ফেন্সিং ৱালো লগাই দিব স্ক্ৰিনত নম্বৰ দিয়া হৈছে যোগাযোগ কৰক